অনৈক্যৰ মাজতে যে ঐক্য হৈ আমি BTC আগবাঢ়ি যাব পাৰোঁ ভাই বন্ধুৰ দৰে বাকী ষ্টুডেণ্ট ইউনিয়নৰ লগত। তো আমাৰ এইটা নিদৰ্শ আমি আগবঢ়াৰ বাবে এই BSUটো গঠন কৰি দিছে। তো সেইকাৰণে আমি অনৈক্যৰ মাজতো ঐক্য হৈ আমি BTC খানৰ আগুৱাই লৈ যোৱাৰ BPF চৰকাৰৰ স্বাৰ্থত আমি এইখিনি কৰি যাম। এতিয়া যিহেতু আমাৰ 15টা সমষ্টিৰ আমি তামোলপুৰ হিচাপে আমি এইবাৰৰ বাবে আমি NDAক ছাপোৰ্ট কৰিম। এইকাৰণে কৰিম যদিও বা আমাৰ বিজনী, তামোলপুৰ, গড়েশ্বৰ আৰু টংলা এই 4টা সমষ্টি আমি BJPৰ হৈ আমি NDA হিচাপত আমি ছাপোৰ্ট কৰি যাম। আৰু তাৰ উপৰি আমাৰ যি 11টা আছে আৰু BJPয়ে আমাক PPFক ছাপোৰ্ট দিব। সেই হিচাপত আমি এই 4টা সমষ্টিত বা 15টা সমষ্টিটো আমি NDA হিচাপত ছাপোৰ্ট কৰি যাম। প্ৰথম কথা, এই নিৰ্বাচনৰ সন্মুখত আমি প্ৰথমতে আজি ডিষ্ট্ৰিক্ট BSU আৰু দৰঙাজুলি ব্লক BSUৰ সৌজন্যত এখন সৰু সুৰা কাৰ্যকৰী আমি টেবুল টক কৰিলোঁ। তাত আমাৰ বিভিন্ন ধৰণৰ ইছ্যুৰ আলোচনা হ'ল। ইতিমধ্যে হাগ্ৰাম আচাৰৰ যি 5টা গেৰেণ্টি সেইটোও আমাৰ মাজত গোটেই ৰাইজৰ মাজত BTCৰ মাজত প্ৰতিফলিত। যে প্ৰথম কথা যে যি আগন্তুক ইলেকশ্যনটো হৈ যোৱাৰ পিছত জিকাৰ পিছত যি 5টা গেৰেণ্টি তাৰ প্ৰথম কাৰ্যটোৱে হ'ব যে 5000 পোষ্ট আমাৰ BTCৰ সৌজন্যত ওলাব, BTCতে ওলাব 5000 পোষ্ট। তো এই 5000 পোষ্টত চাকৰি নিবনুৱাক দিয়াটো ইমান সহজ কথা নহয়, যাৰ BPFে আজি এইটো কৰিবলৈ সক্ষম হ'ল। দ্বিতীয় কথা, যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ বৰ্তমান উঠি অহা ইউথ তেখেতসকলে আজি কি হ'ব, যিখিনি নাপাব তেখেতৰ কাৰণে তেখেতে এটা ভাল সিদ্ধান্ত লৈছে যে কিছুমান স্কিম, যিদৰে আপোনাৰ ধৰি লওক 2 লাখীয়া যিটো স্কিম, BOSP, এনেধৰণৰ বহুত ধৰণৰ স্কিম আছে। তো আমি BSU হিচাপে সকলো ষ্টুডেণ্টৰ লগত মিলিজুলি অনৈক্যৰ মাজতো ঐক্য হৈ আমি চলি যায় যেনিবা সুদূৰ ভৱিষ্যত আমি এখন সুন্দৰ BTC গঢ়িব পাৰোঁ তাৰ আশা ৰাখি, আৰু আমাৰ যি ইছ্যুবিলাক পূৰণ কৰে তাৰো এটা আশা ৰাখি, আৰু সুদূৰ ভৱিষ্যতে যে BTCত BPF চৰকাৰে এটা ভাল কাম কৰি যাব তাৰো আশা ৰাখাৰ কাৰণে। আৰু এইখিনি কথা আমি আজি এই প্ৰেছ মিটৰ লগতে আৰু আমাৰ যি দৰঙাজুলি আৰু ডিষ্ট্ৰিক্ট BSUৰ মাজত আলোচনা হ'ল, এইখিনি কথা আমি আলোচনাত অৱগত হ'লোঁ। আমি স্পষ্ট ধাৰণাতে কৈছোঁ যে আমি হৈছে BPFৰ এটা উইংছ, বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন। তো সেই হিচাপত আমি কেতিয়াও অন্য দলৰ কথা ভাবিব নোৱাৰোঁ। যদিও বা ষ্টুডেণ্ট ইউনিয়ন, আমি ষ্টুডেণ্ট ইউনিয়ন হয়, কিন্তু আমি বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন। এইকাৰণে বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আমি যে আপচু দাদা ভাইসকলে আমাৰ বড়ো জাতিটোৰ কাৰণে ভাবিব, আছুই আমাৰ অসমীয়া যিখিনি আছে আমাৰ আছু তেখেতে অসমীয়াসকলৰ ভাবিব, আক্ৰাছুই ৰাভাৰ কাৰণে ভাবিব। কিন্তু আমি বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন হিচাপে আমি সমূলি জাতিটো গোটেই জনগোষ্ঠী আমি যি আছোঁ মিলিজুলি ৰাখাৰ আৰু যে ঐক্যৰ মাজত